নমস্কাৰ, অনেক ধন্যবাদ নিমন্ত্ৰিত কৰাৰ বাবে এছএমএছ আনলিমিটেডলৈ। আজি মই মাহেকীয়া মাহেকীয়া সম্বন্ধীয় কিছু সমস্যা, পলিচিষ্টিক অভাৰিয়ান চিণ্ড্ৰম, তাৰপিছত জুলিপথেৰে হোৱা অস্বাভাৱিক ৰক্তক্ষৰণ আৰু ইত্যাদি এইবোৰৰ বিষয়ে কিছু ক'বলৈ আগবাঢ়িছোঁ। আশা কৰোঁ আপোনালোকে যিবোৰ প্ৰশ্ন আগবঢ়াইছে তাৰে উত্তৰবোৰ তাতে সন্নিৱিষ্ট থাকে। প্ৰথমতে আমি স্বাভাৱিক মাহেকীয়া ঋতুস্ৰাৱ কাক বুলি বুজোঁ। এইটো ধৰি লওক এটা নিৰ্ধাৰিত সময়ত প্ৰত্যেক মাহতে হয়, 28 দিন নাইবা তাৰে লগত এসপ্তাহৰ ব্যৱধানত 7-8 দিনমান ৰক্তক্ষৰণ হয়। প্ৰথম কেইদিন অলপ বেছিকৈ যাব, তাৰপিছত অকণমান কমি আহে। বিষ হ'লেও কেতিয়াবা ফিজিঅলজিকেল বিষ, যোনটো স্বাভাৱিকতে কেতিয়াবা প্ৰথম দিন নাইবা ছেকেণ্ড থাৰ্ড ডে বিষ হয়। কিয় হয় সেইটো প্ৰষ্টাগ্লাণ্ডিন নামৰ এবিধ পদাৰ্থ আমাৰ উৎপত্তি হোৱা মাহেকীয়াৰ সময়ত সেই প্ৰষ্টাগ্লাণ্ডিনৰ বাবে বিষ হয়। সেইটো স্বাভাৱিক, যোনটো ফিজিঅলজিকেল। এতিয়া আহক ইয়াৰ আৰু এটি নৰ্মেল বস্তু হ'ল যে ধৰি লওক যেতিয়া শান্তি বিয়া হয়, তুলনি যেতিয়া হয়, শান্তি বিয়া মানে মেনাৰ্কি হোৱাৰ প্ৰথম কেইবছৰ মাহেকীয়া কেতিয়াবা অনিয়মিতভাৱে হ'ব পাৰে। কিয় হয় মই কৈছোঁ, কিছুমান চিত্ৰ আগবঢ়াইছোঁ আপোনালোকৰ আগত যাতে বুজাত সুবিধা হয়। এইটো চাই লওক। আমাৰ ব্ৰেইনত মস্তিষ্কত থকা হাইপ'থেলেমাছ, তাৰপিছত পিটুইটাৰী, তাৰপিছত তলতে অভাৰী, ডিম্বকয়, এই তিনিটা গ্ৰন্থি, এই তিনিটা গ্লেণ্ডৰ পৰা যিবোৰ হৰম'ন ছিক্ৰেট হয়, GnRH, FSH, LH, ইষ্ট্ৰজেন, প্ৰজেষ্ট্ৰন, এই চব হৰম'ন বা ৰাসায়নিক পদাৰ্থই মিলি স্বাভাৱিক আমাৰ যোনবোৰ মাহেকীয়াৰ ক্ৰিয়া সেইবোৰ স্থাপিত কৰে। এতিয়া কি হয়, হাইপ'থেলামো পিটুইটাৰী অভাৰিয়ান এক্সিছ, মানে এইটো যোনটো এক্সিছ, হাইপ'থেলামাছ, মস্তিষ্কত থকা হাইপ'থেলামাছ, পিটুইটাৰী, তাৰপিছত অভাৰী, এই এক্সিছটো পৰিপক্ক হ'বলৈ কেইবছৰমান লাগে। সেয়েহে শান্তি বিয়া বা মেনাৰ্কিৰ পিছত অলপ কেইবছৰ মাহেকীয়া অনিয়মিতভাৱে হ'ব পাৰে। বাট আৰু ইয়াৰ লগতে আপোনাৰ প্ৰেগনেঞ্চি বা এবৰ্চনৰ পিছত, যিহেতু প্ৰেগনেঞ্চিৰ সময়ত এইবোৰ যিবোৰ হৰম'নৰ অলপ ভাল সলনি হ'ব পাৰে শৰীৰত, সেয়েহে এবাৰ প্ৰেগনেঞ্চি নাইবা এবৰ্চন হৈ যোৱাৰ পিছত আকৌ ঘূৰি হৰম'নবোৰ আগৰ দৰে হ'বলৈ সেই অলপ সময় লাগে, কেইমাহমান লাগে। এইটো নৰ্মেল হয়, কিন্তু আমাক এইটো নিশ্চিত কৰা উচিত যে মহিলাগৰাকী বা ছোৱালীগৰাকী যদি ৰিপ্ৰডাক্টিভ এজটো কম হয়, প্ৰেগনেণ্ট নহয়, এইটো নিশ্চিত কৰাটো উচিত। এইটো হ'ল অলপ ফিজিঅলজিকেল থিং, মানে স্বাভাৱিক যোনটো হয় ক্ৰিয়া। এতিয়া আহক পেথলজিকেল কাৰণবোৰ। অনিয়মিত ৰক্তস্ৰাৱ হোৱাৰ এটা আগশাৰীৰ কাৰণ হ'ল এনিভুলেটৰী ব্লিডিং। এনিভুলেটৰী ব্লিডিং মানে ডিম্বকয়ৰ পৰা ডিম্বকয় নোহোৱাকৈ হোৱা ৰক্তস্ৰাৱ। এনিভুলেশ্যনৰ বিষয়ে মই ক'ম, তাৰ আগতে যোনটো নৰ্মেল আমাৰ মেনছেছ চাইকেল, সেইটো কেনেকৈ হয় জাষ্ট এবাৰ মই বুজাবলৈ চেষ্টা কৰিছোঁ আপোনাক। নৰ্মেল মেনছেছত কি হয়, দুটা ফেজ থাকে, এটা ফলিকুলাৰ, এটা লিউটেল ফেজ। এইবোৰ যে ডিম্বকয় দেখিছে মানে অভাৰীৰ পৰা ফলিকুলাৰ ফেজত লাহেকৈ যোনবোৰ ফলিকলছ থাকে সেইবোৰ মানে ডিম্ব, তাৰে ভিতৰত এটা ফলিকল মেচিয়ৰ হৈ যায়। এটা নিৰ্দিষ্ট চাইজ, মানে আপোনাৰ যোনটো ডমিনেণ্ট ফলিকল বুলি কয়, 18 to 20 মিলিমিটাৰৰ চাইজৰ হৈ যায় লাহেকৈ। তাৰপিছত সেইটো ৰাপচাৰ হৈ যায়। ৰাপচাৰ হৈ অভিলেশ্যনৰ সময়ত ৰাপচাৰ হৈ মানে ডিম্বকৰণ হৈ এই যোনটো ডিম্বনলী বা ফেলোপিয়ান টিউব, এই ফেলোপিয়ান টিউবৰ সেই ৰাস্তাৰে গৈ জৰায়ুলৈ আগবাঢ়ে। ইন দ্য মিন টাইম এইটো পথত কেতিয়াবা শুক্ৰাণুৰ লগত যদি ডিম্বৰ মিলন হয়, তাৰপিছত ভ্ৰূণৰ সৃষ্টি হৈ সেই ভ্ৰূণটোক এই জৰায়ুৰ যোনটো আৱৰণী মানে এণ্ডোমেট্ৰিয়েল লেয়াৰে গ্ৰহণ কৰে। এই এণ্ডোমেট্ৰিয়েল চাইমেলটেনিয়াছলি মানে সমান্তৰালভাৱে এই জৰায়ুটো এণ্ডোমেট্ৰিয়েল লেয়াৰ যোনটো কয় মানে আৱৰণী, এই আৱৰণীটো লাহেকৈ ডাঠ হ'বলৈ ধৰে। ডাঠ হৈ পেলাই যদি ইনকেছ যদি এই ডিম্ব আৰু ডিম্বৰ লগত শুক্ৰাণুৰ মিলন হৈ ভ্ৰূণৰ উৎপত্তি হয়, দেন কি কৰে, এই ডাঠ যোনটো আৱৰণী এণ্ডোমেট্ৰিয়েল লেয়াৰ, সেই ভ্ৰূণটো গ্ৰহণ কৰে। তাৰপিছত এই ভ্ৰূণটো লাহেকৈ গৈ পেলাই প্ৰেগনেঞ্চি এম্ব্ৰায়ো হৈ প্ৰেগনেঞ্চি তেনেদৰে আগবাঢ়ে। আৰু ইনকেছ যদি তেনে হোৱা নাই, তেনেহ'লে কি হয়, মানে তেতিয়া এই ডিম্বটো আহি পেলাই ইয়াতে এই এণ্ডোমেট্ৰিয়েল লেয়াৰত লীন হৈ যায়। তাৰপিছত এটা টাইমত ডাঠ এণ্ডোমেট্ৰিয়েল লেয়াৰটো ভাঙি
মেনচেছ হিচাপে আপোনাৰ ওলাই আহে জাষ্ট এটা থুলমূলকে ফিজিঅলজি নৰ্মেল ফিজিঅলজি এন্ডোভিলেশ্যনত কি হয় মানে এই যে আপোনাক যে কৈছিলো এই ডিম্ব এই অভিলেশ্যনটো নহয় মানে এই ফলিকেল ৰাপচাৰ হৈ পেলাই আপোনাৰ এইটো পিণ্ডাই যে এই টিউবডালে যে ফলিকেল টিউব যে গ্ৰহণ কৰি লয় সেই বস্তুটোতো নহয় অভিলেশ্যন নহয় চ' অভিলেশ্যন নহয় কিন্তু এইফালে কি হয় আপোনাৰ এই এণ্ডোমেট্ৰিয়েল লেয়াৰ তাত হৈয়ে থাকে বিকজ হৰমন ৰিলেটেডটো তো সেই আৱৰণিটো লাহে লাহে ডাঠ হৈ যায় আৰু এটা সময়ত নিজৰ ভাৰ সহ্য কৰিব নোৱাৰি অসমৰ্থ হৈ ভাঙি পৰে আৰু সেইবাবে কি হয় এনএবিলিটি ব্লিডিঙত কেতিয়াবা 2-3 মাহলৈ আপোনাৰ মাহেকীয়া নহ'ব আৰু যেতিয়া হয় লগাতকৈ বেছি কেতিয়াবা হ'ব পাৰে এইটো এটা কাৰণ আপোনাৰ অনিয়মিত ৰক্তচাপৰ এনএবিলেশ্যনৰ বিষয়ে এনএবিলেশ্যনৰ কিছুমান কাৰণ ক'বলৈ খুজিছোঁ তাৰে আজিকালি যোনটো মানে বহুত দ্ৰুতগতিৰে বাঢ়ি গৈছে নাৰীসকলৰ মাজত ছোৱালীবিলাকৰ মাজতো সেইটো হ'ল PCOS পলিচিষ্টিক অভাৰিয়ান চিণ্ড্ৰম বহুত কেইবাগৰাকীয়ে প্ৰশ্ন কৰিছিলে খেমচিত্ৰী বাইদেউ আগবঢ়াইছিলে মোক তাৰে ভিতৰত বহুতে সুধিছিলে PCOS ৰিলেটেড কুৱেশ্যনছ এতিয়া PCOS এপাৰ্ট ফ্ৰম PCOS এনিভুলেটৰী ব্লিডিঙৰ এটা কাৰণ তাৰোপৰি আপোনাৰ আন কাৰণো হ'ব পাৰে এনিভুলেশ্যনৰ যেনে ধৰি লওক থাইৰয়ডৰ প্ৰব্লেম থাইৰয়ড ডিজৰ্ডাৰ কলেক্টিনৰ প্ৰব্লেম ভিটামিন ডি প্ৰব্লেমো হ'ব পাৰে কেতিয়াবা তাৰোপৰি মানসিক বা শাৰীৰিক চাপতো কেতিয়াবা এনিভুলেটৰী ব্লিডিং হ'ব মানে মাহেকীয়া খেলিমেলি হ'ব পাৰে মানসিক চাপ ধৰি লওক আপোনাৰ ডিপ্ৰেশ্যন হৈ আছে এক্সাম ৰিলেটেড আপোনাৰ এনজাইটি হৈ আছে নাইবা আপোনাৰ শাৰীৰিক চাপ যেনে ধৰি লওক কিবা কাৰণত বহুত জ্বৰ হৈ আছে দীৰ্ঘদিনীয়া বেমাৰ হৈ আছে নাইবা বহুত ধৰি লওক উৎপাত লগাতকৈ বেছি ৰেগুলাৰ এক্সাৰচাইজ কৰিছে তেনে ক্ষেত্ৰতো কেতিয়াবা কেইমাহমানৰ কাৰণে আপোনাৰ মেনচেছৰ খেলিমেলি হ'ব পাৰে অনিয়মিতভাৱে হ'ব পাৰে এইবোৰ হ'ল এনিভুলেশ্যনৰ কিছু কাৰণ এতিয়া PCOSৰ বিষয়ে ক'বলৈ আগবাঢ়িছোঁ PCOS ফুল ফৰ্ম হ'ল পলিচিষ্টিক অভাৰিয়ান চিণ্ড্ৰম হয়তো চবৰে জানে এই ৰোগটো আজিকালি বহুত ৰেপিডলি স্প্ৰেড হৈ আছে কাৰণটো কম হয় প্ৰথমতে পলিচিষ্টিক অভাৰিয়ান চিণ্ড্ৰম কি হয় পলিচিষ্টিক অভাৰিয়ান চিণ্ড্ৰম তিনিটা মূল লক্ষণেদি চিনাক্ত হয় ফাৰ্ষ্টটো এনিভুলেশ্যন যোনটো মই আপোনালোকক অলৰেডি এক্সপ্লেইন কৰিলোঁ যিমান দূৰ পাৰোঁ ফাৰ্ষ্টটো এনিভুলেশ্যন অ'কে ছেকেণ্ডটো হ'ল আপোনাৰ পলিচিষ্টিক অভাৰিজ আৰু এটা পিকচাৰ চিত্ৰ এইটো চাই লওক পলিচিষ্টিক অভাৰিজ এইটো পলিচিষ্টিক এইটো নৰ্মেল অভাৰীৰ বিপৰীতে পলিচিষ্টিক অভাৰীত কি হয় আপোনাৰ লগাতকৈ বেছি এনেকুৱা সৰু সৰু পানী জ্বলা এগাল পানী জ্বলা আপোনাৰ আমাৰ পলিচিষ্টিক অভাৰীত উৎপত্তি হয় কিন্তু কি হয় যিদৰে আপোনাক মই আগৰ চিত্ৰত বুজালোঁ অভুলেশ্যন হ'বলৈ হ'লে এটা পানী জ্বলা মানে এটা ফলিকেলটো ডাঙৰ হোৱাটো দৰকাৰ এটলিষ্ট 18-20 মিলিমিটাৰ হোৱাটো দৰকাৰ যাতে আমাৰ এনেকৈ ৰাপচাৰ হৈ পেলাই এই ফেলোপিয়ান টিউব বা ডিম্ব নলীদি এনেকৈ আগবাঢ়ি আহে এইটো বস্তু নহয় এগাল আপোনাৰ ফলিকেলছ থাকিব কিন্তু আটাইবোৰ ফলিকেলছে আপোনাৰ সৰু সৰু হৈ থাকে এটা ফলিকেলো তাৰে মাজত ডমিনেণ্ট ফলিকেল হৈ গঢ়ি উঠে সেয়েহে এইটো পলিচিষ্টিক অভাৰিজ এনিভুলেশ্যন পলিচিষ্টিক অভাৰিজ 3 নম্বৰটো হ'ল যোনটো PCOSৰ পইণ্ট সেইটো হ'ল আপোনাৰ হাইপাৰ এণ্ড্ৰমেট্ৰিয়াম মানে আপোনাৰ পুৰুষৰ যোনটো গ্ৰন্থিৰক এণ্ড্ৰজেন সেইটো মহিলাবোৰৰ শৰীৰত বেছিকৈ উৎপত্তি হয় যাৰ ফলত কি হয় কেতিয়াবা পিম্পলছ হয় আৰু পুৰুষৰ দৰে বেছিকৈ মহিলাৰ শৰীৰত নুন গজে PCOS এতিয়া ইয়াৰ ইম্পৰ্টেঞ্চটো কিয় গুৰুত্বপূৰ্ণ বিকজ পলিচিষ্টিক অভাৰিয়ান চিণ্ড্ৰম এই ৰোগটো অকল আপোনাৰ ডিম্বশয়লৈ সীমাবদ্ধ হৈ নাথাকে ই পিছলৈ গৈ আপোনাৰ ডায়েবেটিছ অবেচিটি মেদবহুলতা কাৰ্ডিয়াক হৃদয় ৰোগ কাৰ্ডিয়াক প্ৰব্লেমছ তাৰপিছত আপোনাৰ সন্তানহীনতা প্ৰেগনেঞ্চি প্ৰব্লেম আৰু ইনফেক্ট আপোনাৰ এণ্ডোমেট্ৰিয়েল মানে জৰায়ুৰ কেঞ্চাৰলৈকেও ভয়াৱহ ৰোগৰ সন্মুখীন কৰাব পাৰে সেয়েহে সোনকালে ইয়াৰ চিনাক্তকৰণ আৰু নিবাৰণটো উচিত এতিয়া ইমান PCOS যদিও আপোনাৰ জেনেটিক কাৰণ থাকে ইয়াৰ এই ৰোগটোৰ বাট আজিকালি ইমান বেছি ফাষ্ট স্প্ৰেড হোৱা কাৰণ হ'ল আপোনাৰ খাদ্য লাইফষ্টাইল মানে আপোনাৰ বেছিকৈ অভাৰৱেট হোৱা নাইবা খাদ্য প্ৰণালীৰ প্ৰব্লেমছ এতিয়া ইয়াৰ লগতে মানে আপোনাৰ প্ৰব্লেমটো কি হয় বেছি শকত হ'লে মেদবহুলতা বাঢ়িলে নাইবা আপোনাৰ এক্সেচিভ কাৰ্বহাইড্ৰেট ডাইট নাইবা এক্সেচিভ ফেটি ডাইট খালে কি হয় আপোনাৰ দুটা বস্তু যোনটো পেথলজি হয় PCOSৰ মানে হাইপাৰ ইনচুলিনেমিয়া আৰু ইনচুলিন ৰেজিষ্টেঞ্চ এইটো হয় এতিয়া বস্তুটো কি
ইনচুলিনৰ নামটোতো সম্ভৱতঃ চবে শুনিছে। ইনচুলিন এটা হৰমন। এই ইনচুলিন হৰমনটো কি হয়, PCOSৰ প্ৰব্লেমটো বাঢ়ি গৈ থাকিলে আমাৰ ইনচুলিন, যদিও আমাৰ শৰীৰত ইনচুলিনৰ মাত্ৰা বাঢ়ি গৈ থাকে, সমান্তৰালভাৱে ইনচুলিনৰ প্ৰতিৰোধ কৰা শক্তিও বাঢ়ি গৈ থাকে। মানে হাইপাৰ ইনচুলিনেমিয়া আৰু ইনচুলিন ৰেজিষ্টেঞ্চ দুয়োটা একেৰাহে বাঢ়ি গৈ থাকে। আৰু এইটো বস্তুৱে কি কৰে, যোনটো পুৰুষৰ গ্ৰন্থিৰক মানে এণ্ড্ৰজেনটো নাৰীৰ শৰীৰত আৰু বৃদ্ধি কৰাত সহায় কৰে। চ' PCOSৰ প্ৰব্লেমবোৰ আৰু বাঢ়ি গৈ থাকে। খাদ্যটো যদি আমি এক্সেছ কাৰ্বহাইড্ৰেট বা এক্সেছ ফেটি ডায়েট খাওঁ, নিউট্ৰিয়েণ্ট টক্সিচিটি বুলি কয় এইটো, কিছুমান টিউমাৰ নেক্ৰচিছ ফেক্টৰ নামৰ পদাৰ্থ বৃদ্ধি পায়, যোনটো আকৌ চেম হাইপাৰ এণ্ড্ৰজেনিমিয়া মানে পুৰুষৰ গ্ৰন্থিৰকটো নাৰীৰ শৰীৰত বঢ়ায়। চ' এইবোৰ কণ্ট্ৰল কৰাটো দৰকাৰ। এতিয়া খাদ্যত আমি কি কি খোৱা অনুচিত, PCOS হ'লে কি কি মানে আমি অলপ কেয়াৰফুলি চলাটো উচিত। ডায়েটৰ মাজত PCOS হ'লে আমি এইবোৰ এক্সেছ কাৰ্বহাইড্ৰেট ডায়েট, যেনে ধৰি লওক পেষ্ট্ৰি, তাৰপিছত হোৱাইট ব্ৰেড, মেগী, নুডলছ, চাওমিন, তাৰপিছত চফ্ট ড্ৰিংকছ, কোকা কোলা, এইবোৰ ম'ম' আৰু ৰেড মিট, পৰ্ক, মাটন, এইবোৰ বৰ্জন কৰি চলাটো ভাল। আৰু ৱেইট কমোৱাটো বহুত দৰকাৰ। ইনফেক্ট কি হয়, কেতিয়াবা কি হয়, কিছুমান PCOS পেচেণ্টত আপোনাৰ কোনো মেডিচিন নোহোৱাকৈ ইনফেক্ট ৱেইটটো যদি আপুনি কমায়, দেন 30% কেচছত কি হয়, ইভিন মেডিচিন নোখোৱাকৈ আপোনাৰ আকৌ অভিলেট্ৰি চাইকেল স্থাপিত হৈ যায়। সেয়েহে এইবোৰ দৰকাৰ। এগৰাকীয়ে মোক সুধিছিলে PCOS এণ্ড ইনফাৰ্টিলিটিৰ বিষয়ে সুধিছিলে। যিহেতু মানে আপোনাক এতিয়া কাৰণটো কৈছোঁ, যিহেতু মানে আপোনাৰ যোনটো ৰিপ্ৰডাকশ্যন হোৱাৰ মেইন বস্তুটোৱে হৈছে আপোনাৰ ডিম্ব আৰু শুক্ৰাণু মিলন হৈ পেলাই ভ্ৰূণ উৎপত্তি হয়। এতিয়া PCOSত যিহেতু মানে ডিম্বক্ষৰণ নহয়, এই ডিম্বক্ষৰণে নহয়, তো সেইকাৰণে প্ৰশ্নই নুঠে যে মানে ডিম্ব আৰু শুক্ৰাণু মিলনটো হ'ব। সেয়েহে আপোনাৰ এই ফাৰ্টিলিটিত মানে প্ৰেগনেঞ্চিত প্ৰব্লেম দিয়ে। গতিকে ইয়াৰ সোনকালে চিনাক্ত কৰাটো দৰকাৰ। আচ্ছা, এতিয়া আফটাৰ দিছ এনিভুলেশ্যনৰ পিছত এতিয়া লাহেকৈ ছেকেণ্ড সমস্যাটো লৈ যাওঁ। কিছুমানে প্ৰশ্ন কৰিছিলে ব্লিডিং কাৰোবাৰ বেছি হয়, কেতিয়াবা ধৰি লওক মাহেকীয়াৰ সময়ত ব্লিডিং কাৰোবাৰ বেছি হয়, আৰু কেতিয়াবা লগতে বিষ অলপ বেছি হয়। এতিয়া ফিজিঅলজিকেলটো মই অলপ সময় আগতে মানে মই কৈছিলোঁ যে মানে প্ৰষ্টাগ্লেণ্ডিন নামৰ পদাৰ্থটো নেচাৰেলি মানে মেক্সেছৰ সময়ত ৰিলিজ হয়, যাৰ কাৰণে বিষ হয়। বাট সেইবুলি এইটো নহয় যে মানে আপোনাৰ ইমান বেছি বিষ হৈছে যে আপুনি স্কুল যাব পৰা নাই, কলেজ যাব পৰা নাই, তেতিয়া ইনফেক্ট মেডিচিনৰ দৰকাৰ। আমি এনেকুৱা মেডিচিন দিওঁ যোনে প্ৰষ্টাগ্লেণ্ডিন ছাবষ্টেঞ্চটো মানে অলপ কমাই দিয়ে। কিন্তু ইয়াৰ বাহিৰেও আন কাৰণ আছে বিষৰ, আৰু লগতে অতিপাত মাহেকীয়াত ৰক্তক্ষৰণ হোৱাৰ, যোনবোৰ আপোনাৰ অস্বাভাৱিক ৰক্তক্ষৰণত আহে। এতিয়া অস্বাভাৱিক ৰক্তক্ষৰণ ক'বলৈ যেতিয়া গৈ আছোঁ, অস্বাভাৱিক ৰক্তক্ষৰণ মানে আপোনাৰ অকল মাহেকীয়াতে বেছি ৰক্তক্ষৰণ হোৱাটো নুবুজায়, ইয়াৰ লগতে আপোনাৰ আৰু অস্বাভাৱিক ৰক্তক্ষৰণৰ বেলেগ পিকচাৰো থাকিব পাৰে। যেনে ধৰি লওক দুটা মাহেকীয়াৰ মাজত ৰক্তক্ষৰণ হৈছে, নাইবা যৌন সম্পৰ্কৰ পিছত ৰক্তক্ষৰণ হৈছে, নাইবা আপোনাৰ মেনপজ, যাক ৰজনা বৃত্তি বুলি কওঁ, তাৰপিছত ৰক্তক্ষৰণ হৈছে। এইবোৰ চব আপোনাৰ স্পেক্ট্ৰাম, আপোনাৰ এবনৰ্মেল ইউট্ৰাইন ব্লিডিং বা অস্বাভাৱিক ৰক্তক্ষৰণৰ স্পেক্ট্ৰামত পৰে। অস্বাভাৱিক ৰক্তক্ষৰণৰ কাৰণসমূহ মই লিখি লৈ আহিছোঁ ইয়াতে। আই থিংক অপজিট মানে ইট উইল বি লাইক বিকজ মোক এবনৰ্মেল ইউট্ৰাইন ব্লিডিঙৰ কাৰণবোৰ হ'ল, প্ৰথমতে জৰায়ুত থকা চাৰ্ভাইকেল, জৰায়ু নাইবা চাৰ্ভিক্সৰ পলিপ, মানে এনেকুৱা জৰায়ুত নাইবা চাৰ্ভিক্সত থকা এনেকুৱা সৰু পানী জ্বলা, এনেকুৱা সৰু পানী জ্বলা বা পলিপ থাকিব পাৰে, নাইবা জৰায়ুত মাংসপেশীত থকা কিছুমান টিউমাৰ, ফাইব্ৰইডছ, যোনবোৰ কিছুমান টিউমাৰ টেমুনা টাইপ, যোনবোৰ আমাৰ নাৰীসকলৰ শৰীৰত যি ইষ্ট্ৰজেন নামৰ ৰাসায়নিক পদাৰ্থ আছে, ইষ্ট্ৰজেনৰ ফলত লাহে লাহে কমে, চাইজত ডাঙৰ হৈ গৈ থাকে। নাইবা আপোনাৰ জৰায়ুত থকা একেই মাংসপেশীত থকা এডেনমাইটিক ইউট্ৰাছ। এই ফাইব্ৰইডৰ লগত ডিফাৰেঞ্চটো কি, জৰায়ুৰ মাংসপেশীৰ লগতে আৱৰণিৰ লগত মিক্স হয়, মানে এণ্ট্ৰমেট্ৰিয়েল আৰু মাস্কুলাৰ লেয়াৰ ইণ্টাৰমিক্স হৈ পেলাই ইট গিভছ ৰাইজ টু এডেনমাইটিক ইউট্ৰাছ। হোল ইউট্ৰাছটো ক্ৰমান্বয়ে বাঢ়ি গৈ থাকিব, আৰু চেম ইষ্ট্ৰজেন হৰমনৰ ফলত লাহে লাহে চাইজটো বৃদ্ধি হৈ গৈ থাকিব। এপাৰ্ট ফ্ৰম দিছ,
আপোনাৰ এবনৰ্মেল এনেবিলিটি ব্লিডিং হয়, এবনৰ্মেল ইউট্ৰাইন ব্লিডিং হয় আন এটি কাৰণ, যোনটো মই অলৰেডি এক্সপ্লেইন কৰিলোঁ। তাৰপিছত ইনফেকশ্যন হ'ব পাৰে, যোনটো বহুত কমন। ইনফেকশ্যন আপোনাৰ ছেক্সুৱেলি ট্ৰান্সমিটেড, মানে যৌন সম্পৰ্কীয় ইনফেকশ্যন, মানে যৌন সম্পৰ্কীয় সংক্ৰমণো হ'ব পাৰে, নাইবা আনহাইজেনিক, মানে অপৰিষ্কাৰ আমাৰ হেবিটৰ কাৰণে কিছুমান বীজাণু সংক্ৰমণ হ'ব পাৰে, সেইটোৰ কাৰণেও অস্বাভাৱিক ৰক্তস্খলন হ'ব পাৰে। তাৰোপৰি কিছুমান তেজৰ বিসংগতি, যেনে প্লেটলেট এইবোৰৰ ডিজৰ্ডাৰ, মানে কোএগুলেশ্যন ডিজৰ্ডাৰ বুলি কওঁ, তেজত থকা তেজৰ কিছুমান বিসংগতিৰ কাৰণেও এবনৰ্মেল অস্বাভাৱিক ৰক্তক্ষৰণ হ'ব পাৰে। আৰু আটাইতকৈ মানে ভয়ানক যোনটো কাৰণ, এণ্ড্ৰমেট্ৰিয়েল বা চাৰ্ভাইকেল কেঞ্চাৰ, মানে জৰায়ু কৰ্কট ৰোগ, নাইবা আপোনাৰ জৰায়ুৰ যোনটো নিম্ন অংশ, মানে চাৰ্ভিক্সৰ কৰ্কট ৰোগো হ'ব পাৰে। এইবোৰ হ'ল অস্বাভাৱিক ৰক্তক্ষৰণৰ কাৰণ। চ' এইবোৰক অস্বাভাৱিক ৰক্তক্ষৰণ এইদৰে গৈ থাকিলে যিকোনো কাৰণ যিয়ে নহওক কিয়, নাৰী বা মহিলাগৰাকীক আপোনাৰ লাহে লাহে ৰক্তহীনতাত সন্মুখীন কৰায়, আৰু এই ৰক্তহীনতাই আপোনাক আন বেলেগ বহুত গভীৰ সংকটৰ সন্মুখীন কৰাব পাৰে, যেনে ধৰি লওক কাৰ্ডিক ফেইলাৰ, মানে হাৰ্ট ফেইলাৰ যোনটো, সেয়েহে নাইবা হেমৰেজিক শ্বক আপোনাৰ এই ধৰণৰ ভয়ানক সংকটৰ সন্মুখীন কৰাব পাৰে। সেয়েহে ৰক্তহীনতা নোহোৱাৰ আগতে যিমান পাৰি সোনকালে কাৰণটো নিৰ্ধাৰিত কৰিব লাগিব, যে কি কাৰণৰ কাৰণে হৈছে, তাৰপিছত ট্ৰিটমেণ্ট। অ'কে, চ' এইবোৰ এতিয়া ইয়াৰ পিছতে আন এটি গুৰুত্বপূৰ্ণ বিষয়, যোনটোৰ নাম মই অলৰেডি উল্লেখ কৰিছোঁ, এই এবনৰ্মেল ইউট্ৰাইন ব্লিডিঙৰ এটা বহুত কমন কাৰণ, যোনটো আপোনাৰ ইনফেকশ্যনছ আপোনাৰ যৌন সম্পৰ্কীয় হ'ব পাৰে, যাক আমি STI, ছেক্সুৱেলি ট্ৰান্সমিটেড ইনফেকশ্যন বুলি কওঁ, নাইবা আনহাইজেনিক মেজাৰ্ছৰ কাৰণেও হওক। আনহাইজেনিক মেজাৰ্ছবোৰ কি? কিছুমান স্মল থিঙত আমি যদি অকণমান সতৰ্ক হওঁ, পিছলৈ কামত আহে। যেনে ধৰি লওক মাহেকীয়াৰ সময়ত কি হয়, আমাৰ যোনটো যৌনাংগৰ ইউজুৱেল যোনটো স্বাভাৱিক যোনটো যৌনাংগৰ এচিডিক এনভাইৰনমেণ্ট, এই এচিডিক এনভাইৰনমেণ্টটো এলকালাইন হৈ পৰে, যাৰ ফলত কি হয়, সংক্ৰমণৰ আশংকা বৃদ্ধি পায়। সেয়েহে মাহেকীয়াৰ সময়ত সতৰ্কতা আৰু বেছিকৈ অৱলম্বন কৰাটো দৰকাৰ। ধৰি লওক আপুনি কাপোৰ ব্যৱহাৰ নকৰি পেড ব্যৱহাৰ কৰাটো উচিত, আৰু একেটা পেডে বহুত দীৰ্ঘ সময়লৈ ব্যৱহাৰ কৰাটো উচিত নহয়। খুব বেছি 5-6 ঘণ্টাৰ পিছত পেডটো চেঞ্জ কৰি দিয়াটো ভাল, জাগাটো যৌনাংগ পৰিষ্কাৰ ৰখাটো ভাল। আৰু এই যে বগা ধাতুৰ প্ৰব্লেম যে বহুতে কয়, মানে মোৰ তাতে প্ৰশ্ন আহিছিলে, ধাতুৰ প্ৰব্লেম লৈও বহুতে লিখিছিলে, হোৱাইট ভেজাইনেল ডিschargeৰ যোনটো হোৱাইট ডিscharge। এতিয়া কি হয়, মাহেকীয়াৰ জাষ্ট আগত, মাহেকীয়া হোৱাৰ জাষ্ট আগত নাইবা মাহেকীয়া হোৱাৰ জাষ্ট পিছত অকণমান ভেজাইনেল ডিscharge, হোৱাইট ডিscharge হোৱাটো স্বাভাৱিক, কিন্তু ইভিন প্ৰেগনেঞ্চিতো অকণমান ভেজাইনেল ডিscharge প্ৰতি 9 মাহ হৈ থকাটো স্বাভাৱিক। কিন্তু এইটো মনত ৰাখিব লাগিব যে যদি লগাতকৈ বেছি হৈ আছে, মানে গোটেই মাহ জুৰি হৈ আছে, গোন্ধাইছে, খজুৱতি হৈছে, বহুত বেছিকৈ হৈছে, তেতিয়া অতি সোনকালে চিকিৎসা লোৱাটো দৰকাৰ। কাৰণ কি হয়, সোনকালে চিকিৎসা নল'লে এই সংক্ৰমণ যোনিপথৰ পৰা লাহে লাহে ওপৰলৈ গৈ জৰায়ুৰ ছাইডত যে মই ছবি দেখুৱাইছোঁ, যে দুটা ফেলোপিয়ান টিউব বা ডিম্বনলী, সেইবোৰত সংক্ৰমণ কৰে, তলপেটৰ সংক্ৰমণ কৰে, মানে পেলভিক PID, পেলভিক ইনফ্লেমেটৰী ডিজিজ, সেইবোৰৰ উৎপত্তি হয়। আৰু এই সংক্ৰমণ পিছলৈ গৈ কি হয়, এই ধৰণৰ অস্বাভাৱিক যোনটো ৰক্তক্ষৰণ হয়, তেনেকুৱা ৰক্তক্ষৰণৰ উৎপত্তি কৰে, নাইবা আপোনাৰ পিছত গৈ এক্টোপিক প্ৰেগনেঞ্চি, মানে ডিম্বনলীবোৰক সংক্ৰমণ কৰি এক্টোপিক প্ৰেগনেঞ্চিৰো আশংকা কৰায়। এক্টোপিক প্ৰেগনেঞ্চি মানে জৰায়ুত নহয়, জৰায়ুৰ বাহিৰত হোৱা প্ৰেগনেঞ্চি। আৰু ক্ৰনিক পেলভিক পেইন মানে বহুত দীৰ্ঘদিনলৈ তলপেটত হৈ থকা বিষ, নাইবা ইভিন আপোনাৰ চাৰ্ভাইকেল কেঞ্চাৰ, এই ধৰণৰ ৰোগৰো উৎপত্তি কৰে পিছলৈ গৈ। সেয়েহে এই ভয়াৱহ ৰোগবোৰৰ পৰা আঁতৰি থাকিবলৈ যিমান সোনকালে পাৰি বগা ধাতু যোৱা এইবোৰ প্ৰব্লেম সোনকালে ডক্টৰৰ তাত গৈ চিকিৎসা কৰাটো দৰকাৰ। অ'কে, এতিয়া কিছুমানে প্ৰশ্ন কৰিছিলে লাইক বিষৰ মেনচেছৰ সময়ত হোৱা বিষ, কাৰণবোৰ অলমষ্ট চিমিলাৰ।
মানে আপোনাৰ ফাইব্ৰইড জৰায়ুত যিবোৰ মই পিকচাৰ্ছ দেখুৱালোঁ, ফাইব্ৰইড এডেনোমাইচিছ EID এইবোৰৰ কাৰণে হ'ব পাৰে, পলিপ চলিপ থাকিলেও হ'ব পাৰে, যিদৰে এবনৰ্মেল ব্লিডিং ঠিক তেনেদৰে ধৰি লওক সেইবোৰ ছেইম ৰিজনছ আপোনাৰ কেতিয়াবা আপোনাৰ পেথলজিকেল যোনটো বিষ হয় মানে মেনচেছৰ সময়ত বিষ নাইবা মেনচেছৰ আগতেও কেতিয়াবা বিষটো ষ্টাৰ্ট হয়, তেনেধৰণৰ বিষৰ উৎপত্তি কৰিব পাৰে। এইকেইটা যোনটো মই লিষ্টত কাৰণকেইটা উল্লেখ কৰিছিলোঁ তাৰে লগত আৰু এটা কাৰণ মই উল্লেখ কৰিছোঁ, মই তেতিয়া পাহৰিলোঁ। এণ্ডোমেট্ৰিয়চিছ বুলি এটা ৰোগ, সেইটো এণ্ডোমেট্ৰিয়চিছ হ'লেও আপোনাৰ মাহেকীয়াৰ সময়ত বিষৰ উৎপত্তি কৰে আৰু কেতিয়াবা সেই বিষটো মাহেকীয়া হ'লেও হ'ব, কেতিয়াবা মাহেকীয়া নহ'লেও হয়। আৰু প্ৰেগনেঞ্চিতো মানে সেইটো এণ্ডোমেট্ৰিয়চিছে প্ৰব্লেম উৎপত্তি কৰে। এণ্ডোমেট্ৰিয়চিছত কি হয়, আপোনাৰ জৰায়ুৰ যোনটো আৱৰণি, যাক এণ্ডোমেট্ৰিয়েল লেয়াৰ বুলি কওঁ, সেইটো আৱৰণি আপোনাৰ জৰায়ুৰ বাহিৰত বিভিন্ন ঠাইত স্থাপিত হয়, বিশেষকৈ অভাৰী, পাউচ অফ ডগলাছ, অভাৰীত কেতিয়াবা এইটো চকলেট চিষ্ট হিচাপে নাম শুনিছে মেবি, চকলেট চিষ্ট হিচাপে দেখা দিয়ে। তো এইটো অনেক ৰোগ। এইবোৰ অ'কে, এতিয়া আহোঁ চলিউশ্যনছবোৰ লৈ। প্ৰব্লেমবোৰতো ব্যাখ্যা কৰিলোঁ, এতিয়া চলিউশ্যন। যিহেতু আপোনাক যেনেকৈ মই যিদৰে পিকচাৰ্ছবোৰ দেখুৱাই পেলাই কাৰণবোৰ উল্লেখ কৰিলোঁ, এতিয়া চলিউশ্যনৰ বাবে মিনিমাম কিছুমান টেষ্ট অতি দৰকাৰ, একদম মিনিমাম। সেইবোৰ হ'ল নম্বৰ 1 USG আল্ট্ৰাচাউণ্ড পেলভিক অৰ্গেন, তাতে ভালকৈ অহা নাই। মিনিমাম যোনবোৰ টেষ্ট হ'ল সেইবোৰ নম্বৰ 1 আল্ট্ৰাচাউণ্ড, তলপেটৰ আল্ট্ৰাচাউণ্ড, ট্ৰান্সভেজেনাল আল্ট্ৰাচাউণ্ডো কৰিব পাৰি। আল্ট্ৰাচাউণ্ড কৰি আমি পলিচিষ্টিক অভাৰিজ আছে নেকি সেইটো মানে কনফাৰ্ম কৰিব পাৰিম, নতুবা জৰায়ুত কিবা টেমুনা আছে নেকি, ছাপ'জ ফাইব্ৰইড এডেনোমাইচিছ থাকিব পাৰে, সেইটো আমি চিয়'ৰ হ'ব পাৰিম। বা আমি যোনটো জৰায়ুৰ যোনটো আপোনাৰ আৱৰণি যোনটো মই দেখাইছিলোঁ, সেই আৱৰণিটো কিমান ডাঠ সেইটো নিৰ্ণয় কৰিব পাৰিম, তাৰ এটা অনুমান লগাব পাৰিম। তাৰ নতুবা কিবা চিষ্ট আছে নেকি, অভাৰীত কিবা বেলেগ চকলেট চিষ্ট ক'লোঁ, তেনেকুৱা কিবা চিষ্ট আছে নেকি, সেইটোৰো আমি ছবি এটা পাব পাৰোঁ। ঠিক আল্ট্ৰাচাউণ্ডৰ পিছত ছেকেণ্ড হ'ল হৰমন টেষ্ট। এনিমিলেশ্যনৰ কাৰণবোৰ যিদৰে উল্লেখ কৰিলোঁ, চ' তেনেদৰে থাইৰইড, সেইকাৰণে থাইৰইড, তাৰপিছত প্ৰলেক্টিন, ভিটামিন ডি, এইবোৰ হৰমন, এইবোৰ ব্লাড টেষ্ট কৰাটো উচিত। যিহেতু কোএগুলেশ্যন ডিজৰ্ডাৰৰ কাৰণেও আপোনাৰ ব্লিডিং, অস্বাভাৱিক ৰক্তস্ৰাৱ হ'ব পাৰে, সেয়েহে প্লেটলেট, PTINR এইবোৰ কোএগুলেশ্যন প্ৰফাইল ব্লাড টেষ্ট কৰাটো দৰকাৰ। তাৰোপৰি আপোনাৰ দেন হেমোগ্ল'বিন এণ্ড ব্লাড গ্ৰুপ কিমান কমিছে টেষ্ট, সেইটো জনা দৰকাৰ। বিকজ ব্লাড ট্ৰান্সফিউশ্যনৰ দৰকাৰ হ'ব পাৰে বহু ক্ষেত্ৰত। বহু দেৰিৰ পিছত যদি আপুনি ডক্টৰৰ ওচৰত গৈছে, দেন বাই ডেট টাইম মেবি হেমোগ্ল'বিন বহুত কম হৈ যাব পাৰে, ব্লাড ট্ৰান্সফিউশ্যনৰ দৰকাৰ হ'ব পাৰে। আফটাৰ ডেট দুটা টেষ্ট, পেপস্মিয়াৰ আৰু বায়পচি, জৰায়ুৰ এণ্ডোমেট্ৰিয়েল বায়পচি। কিছুমান ক্ষেত্ৰত, চব ক্ষেত্ৰত নহয়, কিছুমান ক্ষেত্ৰত পেপস্মিয়াৰ এণ্ডোমেট্ৰিয়েল বায়পচি কৰাটো দৰকাৰ যদি আপুনি যদি ৰিপ্ৰডাক্টিভ এজ গ্ৰুপত মানে বিবাহিত নাইবা যদি আপোনাৰ যৌন সম্পৰ্ক স্থাপিত হৈ গৈছে, দেন অভিয়াছলি আপুনি পেপস্মিয়াৰ এণ্ডোমেট্ৰিয়েল বায়পচি কৰাটো উচিত। পেপস্মিয়াৰ আৰু এই বায়পচি, জৰায়ুৰ বায়পচি মানে এটা চিম্পল টেষ্ট হয়, য'ত আমি অকণমান কোষ লওঁ, জৰায়ুৰ আৱৰণিৰ ভিতৰৰ কোষ আৰু যোনটো জৰায়ুৰ যোনটো নিম্ন পাৰ্ট, চাৰ্ভিক্স বুলি কওঁ, তাৰে কোষ লৈ শ্লাইড বনাই দিওঁ। সেইটো আমাৰ পেথলজিষ্টে চেক কৰে যে কোষবোৰ নৰ্মেল নে কিবা ৰোগ আছে, আনহেল্ডি নে হেল্ডি। ইয়াৰ এইকেইটা বেচিক টেষ্ট, এণ্ড আফটাৰ দিছ যদি দৰকাৰ পৰে, ছাপ'জ কেতিয়াবা যদি কিবা আমাক আকৌ ৰিকনফাৰ্ম কৰা দৰকাৰ হৈ যায়, দেন আমি আকৌ কণ্ট্ৰাচেপ্টিভ এইবোৰো দিব পাৰোঁ, হিষ্ট্ৰস্কপিও কৰিব পাৰোঁ কিছুমান ক্ষেত্ৰত। দিজ আৰ দ্য ফাৰ্দাৰ টেষ্ট, বাট অলৰেডি যোনবোৰ মই এই 6টামান টেষ্টৰ নাম উল্লেখ কৰিলোঁ, দিজ আৰ দ্য বেচিক টেষ্ট। অ'কে, চ' এইবোৰ প্ৰব্লেমছবোৰৰ বিষয়ে উল্লেখ কৰিলোঁ। দেন চলিউশ্যন, মানে ইনভেষ্টিগেশ্যন নিডেড, বেচিক ইনভেষ্টিগেশ্যন। এতিয়া চিকিৎসাটো আফটাৰ ডেট একৰ্ডিংলি চিকিৎসা আপোনাৰ কেতিয়াবা মেডিচিন দি হৈ যায়, কিছুমান সৰু সৰু টিউমাৰ ইভেন মেডিচিন দি, নাইবা আপোনাৰ PCOS হ'ল, নাইবা এণ্ডোমেট্ৰিয়াছ হ'ল, টু চাম এক্সটেণ্ট এটা লিমিটলৈকে মেডিচিন দি হয়। আৰু কিছুমান বস্তু মেডিচিন দি ট্ৰিট নহয়, সেইটোৰ কাৰণে অস্ত্ৰোপচাৰ দৰকাৰ হ'ব পাৰে, সেইটো এনেকৈ আগবঢ়াটো ভাল ট্ৰিটমেণ্টৰ ক্ষেত্ৰত। চ' এতিয়া আৰু এটা কথা উল্লেখ কৰিব বিচাৰোঁ, যিহেতু মই আপোনালোকৰ আগত কেঞ্চাৰৰ বিষয়ে কৈছোঁ,
এন্ডোমেট্ৰিয়েল কেঞ্চাৰ চাৰ্ভাইকেল কেঞ্চাৰৰ বিষয়ে আপোনাক কিছু কৈছোঁ চ' চাৰ্ভাইকেল কেঞ্চাৰৰ বিষয়ে আৰু ক'বলৈ আগবাঢ়িছোঁ বিকজ চাৰ্ভাইকেল কেঞ্চাৰ ভাৰতত ওৱান অফ দ্য লিডিং কজ অফ ডেথ এমং দ্য ফিমেলছ এতিয়াও এইটো চেঞ্চুৰীটো চাৰ্ভাইকেল কেঞ্চাৰ বহুত মানে ওৱান অফ দ্য ভেৰি মানে বহুত এটা বেয়া পিকচাৰ হৈ আছে ইণ্ডিয়াত সেয়েহে ইয়াৰ প্ৰতিৰোধ কৰিব পাৰি বিকজ আপোনাৰ ফাৰ্ষ্ট থিংটো হ'ল আপোনাৰ লক্ষণবোৰ কিছুমান লক্ষণ যোনবোৰ আপোনাক মই ব্যাখ্যা কৰিলোঁ যেনে ধৰি লওক অস্বাভাৱিক যোনবোৰ ব্লিডিং হয় নট অনলি মেনচেছৰ সময়তো যদি বেছি ব্লিডিং হয় তাৰ উপৰি দুটা মেনচেছৰ মাজত হোৱা ব্লিডিং ছেক্সৰ পিছত হোৱা ব্লিডিং এইবোৰ ক্ষেত্ৰত নাইবা মেনপজৰ পিছত হোৱা ব্লিডিং যিমান পাৰি সোনকালে দেখাব ডক্টৰ চিকিৎসকৰ ওচৰত এক্সামিনেশ্যনৰ কাৰণে যাব ইয়াৰ উপৰিও বস্তুটো হ'ল হিউমেন পেপিলোমা ভাইৰাছ বুলি যিটো ভাইৰাছ হিউমেন HPV ভাইৰাছ তাক কোৱা হয় শ্বৰ্ট ফৰ্মত HPV ভাইৰাছ অলমষ্ট 90% চাৰ্ভাইকেল কেঞ্চাৰৰ কজ বুলি ক'ব পাৰি আৰু এই ভাইৰাছৰ বিষয়ে দেয়াৰ ইজ ভেকচিনছ এভেইলেবল চ' আৰু এই ভেকচিন গ্ৰহণ কৰাটো বহুত দৰকাৰ অলৰেডি বিভিন্ন ৰাজ্য অষ্ট্ৰেলিয়া ভূটান বিভিন্ন আফ্ৰিকান নেশ্যন তেওঁলোকে অলৰেডি গভৰ্ণমেণ্ট ইমিউনাইজেশ্যন শ্বিডিউলত এই HPV ভেকচিনেশ্যনটো সন্মিলিত কৰিছে বাট ইণ্ডিয়াত এতিয়ালৈকে গভৰ্ণমেণ্ট শ্বিডিউলত অহা নাই বাট HPV ভেকচিন আপুনি পাৰ্চনেলি গৈ পেলাই ল'ব পাৰে HPV ভেকচিন দুটা ধৰণৰ থাকে sorry not two three types থাকে cervarix gardasil it's coming like this in the reverse way HPV vaccine FDA approved 3 types of vaccine available আছে cervarix আৰু gardasil quadrivalent আৰু gardasil monovalent as less as 9 years of পৰা দিব পাৰি to 25 years লৈকে আপুনি 11 years of পৰা দিব পাৰি 11 years of পৰা 25 years লৈকে ভ্যাকচিনেশনটো লোৱা হয় okay 26 years of পিছতো দিয়ে ল'ব পাৰে বাট ম্যাক্সিমাম হেল্পফুল হয় আপুনি যদি 11 অৰ পৰা 25 years লৈকে যদি ভ্যাকচিনেশনটো গ্ৰহণ কৰে 15 years of কমৰ এজ গ্ৰুপৰ কাৰণে ভ্যাকচিনেশনটো আমি দুটা ড'জত দিওঁ IM ইন্ট্ৰামাস্কুলাৰ 0 আৰু 6 মান্থত মানে প্ৰথম ড'জটো লোৱাৰ পিছত আৰু 5 মাহৰ পিছত 6 মান্থত দিয়া হয় সেকেন্ড ড'জটো আৰু মোৰ দেন 15 years হলে 3 ড'জেছৰ দৰকাৰ এটা 0 এটা এমাহ পিছত আৰু এটা 6 মান্থস পিছত এভেইলেবল থাকে ভ্যাকচিনছবোৰ বিভিন্ন আপোনাৰ মানে আপোনাৰ ফাৰ্মাসীবোৰত এভেইলেবল আছে লোৱাটো দৰকাৰ বিকজ ইট ইজ ক্ৰিয়েটিং CA cervix কেঞ্চাৰ cervix এতিয়া বহুত এটা বেড পিকচাৰ ক্ৰিয়েট কৰি আছে ইণ্ডিয়া so after this abnormal uterine bleeding infections dysmenorrhea আৰু anovulation PCOS CA cervix এইবোৰৰ বিষয়ে ক'লো regarding আপোনাৰ investigations উল্লেখ কৰিলো hopefully useful হৈ আছে like এটা দুটা প্ৰশ্ন আহিছিলে ৰিগাৰ্ডিং ব্ৰেষ্ট স্তন মানে আপোনাৰ প্ৰশ্ন কৰিছিলে যে ব্ৰেষ্টত কিবা এটা সৰু লাম্প মানে এটা সৰু টেমুনা যেন অনুভৱ হৈছে কাৰোবাৰ চ' ফাইব্ৰয়েডেনোমা বুলি ডক্টৰে কৈছে আৰু এগৰাকী প্ৰশ্ন কৰিছিলে যে দুটা ব্ৰেষ্টৰ সাইজ মানে অকমান তেওঁ এচিমেট্ৰিকেল দেখিছে চ' লাইক কি হয় আপোনাৰ ব্ৰেষ্টৰ কিছুমান সেলফ এক্সামিনেশ্যন কৰা তেওঁলোকৰ দৰে ব্ৰেষ্টৰ কিছুমান নিজে সেলফ এক্সামিনেশ্যন কৰাটো দৰকাৰ এনি টাইম মানে এইটো এনি এজত আপোনালোকে কৰিব পাৰে উইথ দ্য ফ্লেট অফ দ্য হেণ্ড আপুনি নিজৰ ব্ৰেষ্ট স্তনক ভালদৰে পেলপেট কৰি আৰু দুটা ব্ৰেষ্ট আৰু নিপলটোক মানে অকণমান চেক কৰিব পাৰে যে কিবা ওলাইছে নেকি তেজ নাইবা এনিথিং আৰু আপোনাৰ যোনটো এক্সিলাৰী ৰিজন কাষলতিৰ তলতো আপুনি চাব পাৰে যে কিবা সেইটো পাৰ্টতো কিবা আছে নেকি গোটা নিচিনা টেমুনা টাইপ আৰু যদি তেনেকুৱা কিবা অনুভৱ হৈছে সেইটো আফটাৰ সেলফ এক্সামিনেশ্যন কামছ ইমেজিং ষ্টাডিজ মানে সেইটো আল্ট্ৰাসাউণ্ড নাইবা ব্ৰেষ্টৰ আল্ট্ৰাসাউণ্ড প্লাছ মেমোগ্ৰাফি মানে ব্ৰেষ্টৰ যি এক্সৰে বুলি কয় আল্ট্ৰাসাউণ্ড আৰু মেমোগ্ৰাফি কৰি লোৱাটো বহুত দৰকাৰ তাৰপিছত দৰকাৰ হ'লে থাৰ্ড ষ্টেপ FNAC মানে বায়'পচিও কৰি লোৱাটো ভাল আৰু ফাইব্ৰয়েডেনোমা যিটো কৈছে সেইটো আপোনাৰ বিনাইনে হয় ইউজুৱেলি মানে আপোনাৰ নন কেঞ্চাৰাছ চ' ইমান টেনশ্যন ল'ব নালাগে বাট কি হয় সেইটো আপোনাৰ হৰম'ন যেনে যিদৰে ফাইব্ৰয়েড আৰু এডেনোমাইচিছৰ কথা মই পিকচাৰ দেখাইছিলোঁ ইষ্ট্ৰজেন ৰিলেটেড মানে নাৰীৰ শৰীৰত যি ইষ্ট্ৰজেন পদাৰ্থ থাকে ইষ্ট্ৰজেনৰ ওপৰত নিৰ্ভৰ কৰি চাইজ বাঢ়ি গৈ থাকে ঠিক তেনেদৰে
ব্ৰেষ্টতো এই ফাইব্ৰয়েডেনমা সাইজত ক্ৰমান্বয়ে বাঢ়ি গৈ থাকিব পাৰে, সেয়েহে অস্ত্ৰোপচাৰৰ দৰকাৰ পৰে। apart from that, in general, বাকি আপুনি যেতিয়া এক্সামিনেশ্যন কৰে, সেলফ এক্সামিনেশ্যনৰ ব্ৰেষ্ট কেতিয়াবা চেক কৰিব যে সেম দুটা ব্ৰেষ্টৰ চিমেট্ৰি আছে নে নাই, নাইবা ক'ৰবাত কিবা আপোনাৰ ৰেডনেছ কোনোবা এটা ৰঙা হৈ গৈছে নেকি কোনোবা এটা পাৰ্ট, নাইবা ক'ৰবাত ডাঠ হৈ গৈছে নেকি, কমলাৰ বাকলিৰ দৰে অলপ খহটা হৈ গৈছে নেকি, নাইবা অকণমান নিপিলটো ক'ৰবাত আপোনাৰ সোমাই আহিছে নেকি, নাইবা কিবা টেমুনা আছে নেকি, তেনেকৈ এইবোৰ চেক কৰি লোৱাটো উচিত। এইবোৰ চাই যিদৰে ক'লোঁ, বাকী নেক্সট ফাৰ্ডাৰ ইনভেষ্টিগেশ্যনত যোৱাটো ভাল ডক্টৰৰ ওচৰত গৈ। চ' আৰু I hope so many questions are covered, many answers are covered, I mean. So, okay then, thank you. Hopefully